হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানপীঠ QI আজিৰ ভিডিঅ'টোত আমি পাৰ্চেণ্টেজৰ কিছুমান কুৱেশ্যন ছল্ভ কৰিব বিচাৰিম অ'কে যিটো নেকি পপুলেশ্যন বেছড হয় অ'কে পপুলেশ্যনৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহে সেইটোৰ ওপৰত আমি কিছুমান কুৱেশ্যন ছল্ভ কৰিব বিচাৰিম অ'কে একেবাৰে বেছিক লেভেলৰ পৰা আমি আৰম্ভ কৰোঁ আৰু ইয়াৰ বেছিক কুৱেশ্যনবোৰ যেতিয়া আমি ভালদৰে শিকিম নেক্সট আমি এডভান্স লেভেললৈ যাব বিচাৰিম অ'কে একেবাৰে ইজি মেথডত ছল্ভ কৰিম আমি আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব অ'কে আহক কুৱেশ্যনটো আমি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো লিখা আছে দ্য পপুলেশ্যন অফ এ টাউন ইজ 40,000 ইট ইনক্ৰিজ বাই 10% ইন 1 year অ'কে ফাইণ্ড দ্য পপুলেশ্যন অফ আফটাৰ 1 year কৈছে কি এখন চহৰত 40,000 জনসংখ্যা আছে বুলি কৈছে আৰু এবছৰত কিমান পাৰ্চেণ্ট বৃদ্ধি পায় 10% বৃদ্ধি পায় তেতিয়াহ'লে এবছৰৰ পিছত জনসংখ্যা কিমান হ'ব সেইটো উলিয়াব গৈছে অ'কে এতিয়া চাব অ'কে আমাৰ দিয়া আছে কি টোটেল পপুলেশ্যন অ'কে টোটেল পপুলেশ্যন কিমান দিয়া আছে 40,000 অ'কে এতিয়া চাম আমাৰ কি কৈছে 40,000 এইটো এবছৰত কিমানকে বাঢ়িছে 10% কে বাঢ়িছে চ' 10% আমি কি কৰিম 10% অফ 40,000 উলিয়াম অ'কে 10,000 of 10% of 40,000 so 10% এতিয়া চাব আমাৰ পাৰ্চেন্টেজত আছে চ' পাৰ্চেন্টেজত যদি থাকে আমি সদায় ফ্ৰেকশ্যনলৈ নিব বিচাৰিম ডেট মিনছ আমি সদায় কি কৰিম 10%ৰ লগত আমি 1/100ৰে মাল্টিপ্লাই কৰিম বা চিম্পল 100 আমি কি কৰি দিম ইয়াত এনেকে ডিভাইড কৰি দিম ডেট মিনছ আমি কি লিখিব পাৰো 10/100 লিখিব পাৰো ইনটু কি লিখিব পাৰো 40,000 অ'কে এতিয়া চাব এইটো কাট কৰি দিয়ক এইটো কৰি দিয়ক কিমান পাম আমি 4,000 পাম অ'কে 10% আমি 40,000ৰ 10% কিমান পালো 4,000 অ'কে গতিকে এবছৰত বুলি কৈছে এবছৰত বুলি ক'লে আমি কি কৰিম এই 40,000ৰ লগত আমি কি কৰি দিম 4,000ক প্লাছ কৰি দিম অ'কে চ' কিমান পাম আমি 44,000 আৰু এইটোৱে কি হৈ পৰিব কাৰেক্ট এনচাৰ অ'কে চ' 44,000 এবছৰৰ পিছত কিমান পপুলেশ্যন হৈ পৰিব 40,000 অ'কে এতিয়া চাব নেক্সট কুৱেশ্যন এটা আমি চাওঁ এইটোতো জাষ্ট চিম্পল কুৱেশ্যন হয় অ'কে এনেবোৰ কুৱেশ্যন আহিলে আপুনি একেবাৰে চিম্পলি কৰি দিব পাৰে অ'কে ডাইৰেক্টও কৰিব পৰা যায় এইটো ইমান দীঘলকে ছল্ভ কৰাৰ কোনো প্ৰয়োজনে নাই অ'কে ডাইৰেক্টলি কৰিব পৰা যায় চাপ'জ আমি এইটো যদি ডাইৰেক্টলি কৰি দিওঁ এতিয়া চাব 10% ইকুৱেল টু আমি কি জানো ফ্ৰেকশ্যনেল ভেলু কিমান জানো আমি 1/10 জানো চ' 1/10 ইনটু কিমান হয় 40,000 কৰি দিয়ক আপুনি 40,000 কৰি দিয়ক চ' এইটো কৰিলে কিমান থাকিলে 4,000 অ'কে 4,000 পালো আমি 10% ইকুৱেল কিমান হ'ল 4,000 পালো চ' 40,000ৰ লগত 4,000 প্লাছ কৰি দিয়ক কিমান পাম 44,000 অ'কে জাষ্ট ছেকেণ্ডত এইটো কুৱেশ্যন ছল্ভ কৰিব পৰা যায় অ'কে ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন এটা চাওঁ এইবাৰ আছে কুৱেশ্যনটো দ্য পপুলেশ্যন অফ এ ভিলেজ ইজ 25,000 অ'কে ডিউ টু মাইগ্ৰেশ্যন ইট ডিক্ৰিজেছ বাই 8% অ'কে কিমান কৈছে এখন গাঁৱৰ জনসংখ্যা কিমান 25,000 প্ৰবাসৰ বাবে জনসংখ্যা 8% কি কৰিলে হ্ৰাস পালে বুলি কৈছে অ'কে কিমান 8% কিমান পালে হ্ৰাস পালে যদি 8% হ্ৰাস পায় তেতিয়াহ'লে নতুন জনসংখ্যা কিমান অ'কে এতিয়া চাব ইয়াত আগৰটো কি আছিলে আমাৰ ইনক্ৰিজ আছিলে অ'কে বাঢ়ি গৈছিলে এইবাৰ কি কৈছে কমিছে বুলি কৈছে চ' আমি কি কৰিব পাৰো 8% অফ কি উলিয়াব পাৰো 25,000 উলিয়াব পাৰো অ'কে চ' 8 বাই কি লিখিব পাৰো আমি 100 লিখিব পাৰো ইনটু 25 চ' এইটো কাট কৰি দিয়ক কিমান পালো 25 পাম অ'কে 0 চৰি কিমান পালো 2,000 পালো অ'কে গতিকে 25,000 অ'কে 8% কিমান পালো আমি 2,000 পালো অ'কে চ' এতিয়া যদি আমাৰ 2,000 ইয়াৰ পৰা কমি যায় অ'কে 8% কমিছে বুলি কৈছে নহয় চ' 2,500 মাইনাছ 2,000 কিমান পাম আমি 23,000 অ'কে চ' কিমান পালো আমি 23,000
গতিকে নতুন জনসংখ্যা কিমান হৈ পৰিব 23,000 হৈ পৰিব ওকে ওকে এই একেটা কোৱেশ্চনটো আমি বেলেগ ধৰণে কৰিব পাৰো ওকে এতিয়া চাব বেলেগ ধৰণে আমি কেনেকে কৰিম ওকে সেম ৰিজাল্ট ওলাব আমাৰ এতিয়া চাব আমাৰ কি কৈছে 5% ডিক্ৰিজ কৈছে ওকে আমি জানো সদায় পাৰ্চেন্টেজ বুলি ক'লে সদায় কি ধৰা যায় 100% ধৰা যায় ওকে 100% পৰা এতিয়া চাওক 8% যদি ডিক্ৰিজ হৈ যায় থাকিব কিমান 92% থাকিব ওকে 8% কি হৈছে ডিক্ৰিজ হৈছে ওকে কমি গৈছে অৰ্থাৎ 8% কি কৈছে হ্ৰাস পাইছে বুলি কৈছে নহয় কমি গৈছে থাকিলে কিমান 92% সো প্ৰেজেন্ট পপুলেশন মানে কি নতুন জনসংখ্যা যেটো থাকিব এটো কি হৈ পৰিব 92% হৈ পৰিব সো আমি ডাইৰেক্ট কি কৰিব পাৰো 92 বাই 100 কৰিব পাৰো ইনটু কি লিখিব পাৰো 2500 গতিকে এটো কৰি দিব কিমান পাম 92 ইনটু 25 কৰি দিও কিমান পাম আমি 23,000 পাম ওকে ওকে কিমান পাম আমি 23,000 পাম ওকে এটো এনসার হৈ পৰিব এতিয়া সব আৰু এটা কোৱেশ্চন কৰো আমি ওকে সেম কোৱেশ্চন এতিয়া চাব এইটো কোৱেশ্চনটো এইটো কোৱেশ্চনত কি কৈছে the population of a city increases by 10% in the first year and 20% in the second year okay if the percentage population is 50,000 find the population of after 2 years okay এতিয়া কৈছে কি এখন চহৰত ওকে বা নগৰত যদিও প্ৰথমতে কি কৈছে 10% ইনক্ৰিজ হল ওকে again তাৰ নেক্সটত কিমান হৈছে 20% ইনক্ৰিজ হল ওকে এতিয়া কৈছে কি ইয়াৰ আফটাৰ 2 ইয়াৰ্স দুবছৰৰ পাছত জনসংখ্যা কিমান হেতু উলিয়াব লাগে ওকে আমাৰ চাব টোটাল পপুলেশন কিমান দিয়া আছে 50,000 দিয়া আছে ওকে সো 50,000 or 10% that means কি হয় 10% equal to আমি কি জানো ওকে এতিয়া চাব আমি ফ্ৰেকশনাল ভ্যালু যদি লৈ কৰো 10% of fractional value কিমান হয় 1/10 ওকে সো আমি কি উলিয়াব লাগে 50,000 10% ইনক্রিজ হতে 1/10 ইনটু কি হব 50,000 সো কৰিলে কিমান পাম আমি 5,000 পাম ওকে 5,000 পাম সো 10% ইনক্রিজ হোৱাৰ পিছত কিমান পাম আমি 50,000 প্লাস 5,000 ওকে that means কিমান পালো আমি 55,000 পালো ওকে এতিয়া চাব যেটো 55,000 ওকে ইয়াৰ পৰা এগেইন কিমান হেৰি পাৰ্সেন্টেজ ইনক্ৰিজ হৈছে বুলি কৈছে 20% 20% অফ ফ্ৰেকশনাল ভ্যালু কিমান হয় 1/5 ওকে 1/5 হয় সো 1/5 এতিয়া চাব 1/5 হয় আমাৰ ফ্ৰেকশনাল ভ্যালু সো 1/5 অফ 55,000 আমি উলিয়াম ওকে কিমান পাম আমি 11,000 পালো সো এই 11,000 টো আমি কি কৰি দিম 55,000 ৰ লগত প্লাস কৰি দিম ওকে প্লাস 11,000 কৰি দিম because of আমাৰ ইনক্ৰিজ বুলি কৈছে তেতিয়াহলে আমি কিমান পাম 66,000 পালো আৰু এই 66,000 টো কি হৈ যায় এনসার হৈ পৰে ওকে আমি যদি এনেকে উলিয়াও এটো বহুত লেন্দি প্ৰসেস ওকে এটো নকৰি আমি আৰু শৰ্ট মেথডত কৰিব পাৰো ওকে এতিয়া চাব এই একেটা কোৱেশ্চন আৰু শৰ্ট মেথডত আমি কেনেকে কৰো ওকে হেতু আসলে মেথড 1 এবাৰ কি হ'ব m2 মেথড 2 লিখক ফার্স্ট তো মেথড 1 লিখিব ওকে এতিয়া চাব আমাৰ 10% ওকে 10% ইকুয়াল টু অলওয়েজ আমি কি জানো 1/10 ওকে এই 10 টো কি বুলি কোৱা যায় বেজ বুলি কোৱা যায় ওকে আৰু এই যেটো ওপৰত থাকিব 1 হেতুক আমি কি লিখিব পাৰো ইনক্ৰিজ নহলে ডিক্ৰিজ লিখিব পাৰো ওকে
কমি যোৱা বা বাঢ়ি যোৱা লিখিব পাৰো ওপৰটো এতিয়া চাব আমাৰ যদি 10 থাকে ওকে 10 টোৰ পৰা যদি 1 ইনক্ৰিজ হয় ওকে 1 যদি ইনক্ৰিজ হয় ওকে 1 প্লাস হলে কিমান হৈ যাব ইয়াত 11 হ'ব যদি বোলে 1 মাইনাস হয় ওকে মাইনাস 1 হয় তেতিয়াহলে কি আহিব ইয়াত 9 আহিব বাট আমাৰ কি কৈছে ইয়াত ইনক্ৰিজ টো কৈছে সেইকাৰণে আমি ইয়াত কি লম ইনক্ৰিজ লম ওকে আমি কি লম ইনক্ৰিজ লম ওকে এতিয়া চাব আমাৰ এটোটো 10 টো বেছ ভ্যালু আছে ইনক্ৰিজ হয় ইমান হল বুলি কৈছে ওকে ইমান হল বুলি কৈছে সেইকাৰণে আমি কি লিখিব পাৰো এই দুটাক আমি কি লিখিব পাৰো আমি এনেকে লিখিব পাৰো 11/10 into 50,000 লিখিব পাৰো ওকে সো এটো কাটি দিয়ক কিমান পাম 55,000 পালো নে 55,000 পালো সিমিলারলি এতিয়া চাব আমি পালো কিমান 10% ইনক্রিজ হতে 55,000 পালো ওকে এতিয়া আমাৰ উলিয়াব লাগে কি again 20% ইনক্রিজ হৈছে সো সিমিলারলি 20% টো যদি আমি এনেকে লিখো কিমান লিখিব পাৰিম ইয়াৰ ফ্ৰেকশনাল ভ্যালু 1/5 লিখিব পাৰো এটো যদি 1 ইনক্রিজ হয় ওকে that means 5 over 1 হলে কি হ'ব 6/5 লিখিব পাৰো ওকে into 55,000 লিখিব পাৰো সো এটো কাট কৰিলে কিমান পাম 11,000 পাম সো 6 into 11,000 equal to কিমান পাম আমি 66,000 ওকে সো এটো কি হৈ পৰিব answer এবাৰ আমি নেক্সট কোৱেশ্চন এটা চাও এটো কোৱেশ্চনত চাব in a town the population is 60,000 40% are females find the number of males okay এতিয়া চাব এখন টাউনত কি কৈছে 60,000 আছে পপুলেশন তাৰ 40% কি কৈছে মেল ফিমেল বুলি কৈছে এবাৰ কি উলিয়াব লাগে মেলস উলিয়াব লাগে ওকে এতিয়া চাব কোৱেশ্চনটো আমাৰ কিমান দিয়া আছে টোটাল 60,000 দিয়া আছে ওকে তাৰে এতিয়া চাব 40,000 ওকে সৰি 40% কি হয় ফিমেল হয় ফিমেল ওকে এতিয়া আমাৰ মেল কিমান হ'ব এতিয়া চাব ইয়াত আমাৰ মেল বুলি ক'লে কিমান আহিব আমি জানো যে 100% ওকে সো 100% পৰা যদি 40% মাইনাস কৰি দিও that means কিমান পাম আমি 60% পাম সো 60% কি হৈ যাব মেল হ'ব ওকে তেতিয়াহলে আমি কি কৰিব পাৰো ডাইৰেক্ট কি লিখিব পাৰো 60% of 60,000 লিখিব পাৰো সো 60 বাই কি লিখিব পাৰো 100 into 60,000 ওকে 0 0 ওকে 0 কেটা আহিব 1 2 3 টা 6 6 36 ওকে কিমান পালো আমি 36,000 পালো সো 36,000 কি হৈ পৰিব মেল পপুলেশন হৈ পৰিব ওকে এটোই হ'ব answer that means আমি ডাইৰেক্ট কি কৰিব লাগে 60% অৰ মানটো উলিয়াই দিলে হৈ যাব 60% অৰ মানটো কি হৈ পৰিব আমাৰ answer হৈ পৰিব ওকে এটুকে যদি আৰু বেলেগ ধৰণত কৰো আমি ওকে আৰু এটা মেথড শিকাই দিছো চাব আৰু এটা ধৰণে যদি কৰো ওকে এতিয়া চাব আমাৰ কি কৈছে 40% কৈছে 60,000 অৰ ওকে সো আমি 40% উলিয়াই লও 60,000 অৰ কিমান হ'ব ওকে 0 0 ওকে কিমান হ'ব 2400 24,000 হ'ব ওকে এতিয়া চাব এই 60,000 অৰ পৰা 40% মাইনাস কৰি দিলে হ'ল that means 40% মাইনাস কৰা মানে কি 40% মাইনাস কৰি দিব তেতিয়াহলে আমাৰ কি থাকিব কাৰণ এটো ফিমেল নহয় জানো ফিমেলটো মাইনাস কৰি দিলে আমাৰ কি থাকিব মেল থাকি যাব সো 60 minus 24 কিমান থাকি যাব 36,000 থাকিব সেম ৰিজাল্ট ওকে আমি এনেকেও কৰিব পাৰো ওকে সেম কোৱেশ্চন আমি এনেকেও সলভ কৰিব পাৰো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটোলে যাও এতিয়া চাব নেক্সট কোৱেশ্চনটো কি লিখা আছে the population of a city is 80,000 ওকে এখন পপুলেশন সৰি এখন সিটিৰ পপুলেশন অৰ্থাৎ জনসংখ্যা কিমান আছে বুলি কৈছে 80,000 আছে ওকে if 75% of people are literate find the number of illiterate people okay 75% তাৰে কি কৈছে literate বুলি কৈছে okay শিক্ষিত বুলি কৈছে then অশিক্ষিত লোকৰ সংখ্যা কিমান হেতু উলিয়াব লাগে okay suppose আমি জানো 100% okay 100% ৰ যদি 7 sorry
চাব 100%, ওকে 100%ৰ যদি 75% কি হয় লিটাৰ ৰেট, ওকে লিটাৰ ৰেট, দেন আৰু কিমান থাকি যাব 75 গুচি গ'লে 25% থাকিব, যেটো কি হৈ পৰিব আমাৰ ইলিটাৰেট হ'ব নাই, ইলিটাৰেট হ'ব, অশিক্ষিত হ'ব, গতিকে আমি কি উলিয়াবলে ডাইৰেক্ট 25% উলিয়াই দিলেই হ'ল, 25% of 80,000 কৰি দিলেই হ'ল, ওকে so 25 by 100 into 80,000 simple, এইটো কৰি দিব, এইটো কৰি দিব, ওকে 0 আহিলে আৰু এটা 0 আহিব 04 20, that is কিমান হ'ব 20,000 পালো এনসাৰ, so 20,000 কি হৈ পৰিব অশিক্ষিত লোকৰ সংখ্যা, ওকে এতিয়া আমি আৰু বেলেগ ধৰণৰ কুৱেশ্যন সলভ কৰিব বিচাৰো, ওকে এতিয়া চাব কুৱেশ্যনটো দিয়া আছে the population of a village is 50,000, it increases by 8% per year, okay find the population after 2 years, okay কৈছে কি total population 50,000 দিয়া আছে আৰু বছৰি, okay বছৰি কিমান হাৰত বৃদ্ধি পায় বুলি কৈছে 8% হাৰত বৃদ্ধি পায়, এতিয়া কি উলিয়াব লাগে দুবছৰ পাছত ইয়াৰ পপুলেশ্যন কিমান হ'ব, ইয়াৰ জনসংখ্যা কিমান হ'ব, ওকে এতিয়া চাব 8%, ওকে 8%ৰ ফ্ৰেকচনেল ভ্যালু আমি কিমান জানো 8/100, ওকে যেটো আহিব কিমান 2/25 আহিব, ওকে এটো কাট কৰিলে কিমান পাম 2/25, এতিয়া চাব 25 টো আমাৰ কিমান হয় বেজ ভ্যালু, ওকে বেজ আৰু 2 টো কি হ'ব ইনক্ৰিজ বা ডিক্ৰিজ, ইনক্ৰিজ বা ডিক্ৰিজ, এতিয়া চাব আমাৰ বেজ দিয়া আছে 25 আৰু কি কৈছে 2% মানে 8% ইনক্ৰিজ বুলি ক'লে 2 টো কি হৈ যাব আমাৰ ইনক্ৰিজ, that is 25 লগত প্লাস কৰিলে কিমান পাম 27, এটো হ'ব for the first year, okay প্ৰথম বছৰৰ কাৰণে, again 25 আছে বেজ, again কি পালো 27 for the কি হ'ব second year, okay second year পালো আমি, এতিয়া চাব ইয়াত আমি কি কৰিম এই দুইটা মাল্টিপ্লাই কৰি দিম, এটো কিমান হৈ যাব 6 to 5 পাম, এটো কৰিলে কিমান পাম আমি 7 to 9, এতিয়া চাব ইয়াত কি কৈছে 25 পৰা 2 বাহি আমাৰ 28 হৈছে, that means এই 25 টো কাৰ বৰাবৰ হ'ব এই 50,000 ৰ বৰাবৰ হ'ব, ওকে 50,000 ৰ বৰাবৰ হ'ব, গতিকে আমি কি লিখিব পাৰো 6 to 5 কাৰ বৰাবৰ হ'ব 50,000 ৰ, ওকে so 6 to 5 ইউনিটৰ মান যদি 50,000 হয় তেতিয়াহলে 1 ইউনিটৰ মান কিমান হ'ব, আমি এটো ইউনিট সিস্টেমত ধৰিম, ওকে 1 ইউনিটৰ মান কিমান হ'ব 50,000 by 6 to 5, ওকে 50,000 by 6 to 5 আহিব, গতিকে 50,000 by 6 to 5 কৰিলে আমি কিমান পাম, এটো কৰিলে আমি কিমান পাম 80 পাম, ওকে এটো আমাৰ কি আছিলে বেজ ভ্যালু আছিলে, ওকে অৰ্থাৎ 50 আমি যদি 6 to 5 ত, ওকে 1 ইউনিটৰ মান যদি 80 পাও তেতিয়াহলে আমি 7 to 9 ইউনিটৰ মান উলিয়াব পাৰো, so 7 to 9 ইনটু কি কৰি দিম আমি 80 কৰি দিম, 7 to 9 ইনটু 80 কৰিলে আমি কিমান পাম হেতু আমাৰ এনসাৰ হ'ব, কি কিমান পাম 58320, ওকে 58320 কোড আছে এ নাম্বাৰ অপচনত আছে, ওকে গতিকে এ নাম্বাৰ অপচনটো কি হৈ পৰিব আমাৰ এনসাৰ হৈ পৰিব, ওকে আকৌ এবাৰ কৰি দিছো এটো কুৱেশ্যন, ওকে আকৌ এবাৰ কৰি দিছো চাব আমাৰ 8% দিয়া আছে, ওকে 8% ৰ ফ্ৰেকচনেল ভ্যালু আমি কিমান জানো 8/100, যেটো আমি কিমান লিখিব পাৰো 2/25 লিখিব পাৰো, ইয়াত চাব আমাৰ যেটো ওপৰৰ ভ্যালুটো এটো কি হ'ব নাই ইনক্ৰিজ হ'ব নহলে কি হ'ব ডিক্ৰিজ হ'ব বুজাব, অৰ্থাৎ বাঢ়ি যোৱা বা কমি যোৱা বুজাব, ইয়াত চাব 25 over 2 যদি ইনক্ৰিজ হয়, ওকে 2 কি হৈছে আমাৰ ইনক্ৰিজ বুলি কৈছে না বৃদ্ধি পাইছে, সো ইনক্ৰিজ হলে আমাৰ কি হৈ যাব 27 হ'ব, ওকে
এগেইন এইটো কি হ'ব ফাৰ্ষ্ট ইয়াৰ প্ৰথম বছৰৰ কাৰণে সিমিলাৰলি 25 এগেইন ইয়াত কি হ'ব 27 সেকেন্ড ইয়াৰৰ কাৰণে ওকে তেতিয়াহলে টোটাল পপুলেশন কিমান হৈ যাব হেতু উলিয়াব লাগে ওকে সো ইফালে এই দুটা যদি পূৰণ কৰি দিও মাল্টিপ্লাই কৰি দিও দেন কিমান পাম আমি 6 to 5 পাম ইফালে কিমান পাম আমি 7 to 9 ওকে এতিয়া চাব 6 to 5 ত ওকে 6 to 5 ত আমাৰ কিমান আছে 50,000 আছে যেটো আমাৰ কি হয় বেজ হয় ইয়াৰ পৰাইটো ইনক্ৰিজ ডিক্ৰিজ হৈছে গতিকে 6 to 5 ইউনিটত যদি 50,000 হয় তেতিয়াহলে আমি 1 ইউনিটৰ মানটো উলিয়াম সো 1 ইউনিটৰ মান কিমান হৈ পৰিব এটোৱে যদি এটো কাট কৰো আমাৰ কিমান আহিব 80 যদি 1 ইউনিটৰ মান 80 আহে তেতিয়াহলে আমি কি উলিয়াব পাৰো 7 to 9 ইউনিটৰ মান উলিয়াব পাৰো সো 80 into 7 to 9 কৰি দিলে আমি কিমান পাম 0 2 3 8 5 ইমান পাম ওকে এটো কি হৈ পৰিব এনসার হৈ পৰিব ওকে আৰু এটা কোৱেশ্চন সিমিলাৰ টাইপত আমি কৰিব বিচাৰিম ওকে চাব এতিয়া এটো কোৱেশ্চনটো চাব এটো কোৱেশ্চনত কি দিয়া আছে the population of a city is 1,20,000 if the population increases okay by 10% per year find the population after 4 years okay sorry এটো 4 years নহয় এটো 3 years বনাই দিয়া okay 4 years বা 3 years একেটাই হ'ব ইয়াতৰ মই অপচনটো দিব পাহৰিলো okay 4 years বা 3 years যিকোনো আৰু ওকে একে মেথডতে আমি কৰিম 4 years বুলি ক'লেও একে হ'ব 3 years বুলি ক'লেও কি হ'ব একে হ'ব এতিয়া চাব 10% পাৰ ইয়াৰ বুলি কৈছে ওকে 10% পাৰ ইয়াৰত বছৰত কি হৈছে বাঢ়ি গৈছে বুলি কৈছে সো 10 years ফ্ৰেকশনাল ভ্যালু কিমান আহিব 1/10 আহিব সো ইয়াত যদি প্ৰথম বছৰ 10 হয় ইয়াত কিমান আহিব 11 হ'ব বিকজ অফ এটো কি হ'ব 1 ইনক্ৰিজ বা ডিক্ৰিজ হৈছে এটো কি হ'ব ফাৰ্স্ট ইয়াৰ ওকে প্ৰথম বছৰৰ কাৰণে নেক্সট 10 11 এটো কি হ'ব সেকেন্ড ইয়াৰ ওকে নেক্সট 10 11 এটো কি হৈ পৰিব থাৰ্ড ইয়াৰ ওকে এতিয়া গুটেই কিটা পূৰণ কৰি দিব ওকে পূৰণ কৰিলে কিমান পাব চাব এতিয়া আমাৰ 10 টো যদি পূৰণ কৰো ইয়াত কিমান হ'ব 3টা 0 এটো কি হ'ব 1 3 1 ওকে ইমান আহিব এতিয়া চাব 1000 ত কিমান দিয়া আছে 1,20,000 দিয়া আছে ওকে 1000 ইউনিটত কিমান দিয়া আছে 1,20,000 আছে ওকে এটো হ'ব আমাৰ বেস সো 1 ইউনিট ইকুয়াল টু কিমান আহিব 3টা 0 কাটিতে কিমান আহিব 120 আহিব যদি 121 ইউনিটত আহে তেতিয়া হলে 133 কিমান আহিব এতিয়া চাব 1331 ত কিমান আহিব 1331 ইনটু কি আহিব 120 কৰি দিম আমি ওকে কিমান পাম তেতিয়া আমি কিমান আহিব 1331 ওকে 12 0 2 7 9 5 1 কিমান আহিব 159,720 ওকে 1,59,720 হ'বগে ওকে আফটাৰ 3 ইয়াৰ্ছৰ পিছত কিমান পপুলেশ্যন হ'ব 1,59,720 হৈ পৰিব আৰু এটো কি হ'ব আমাৰ এনসাৰ ওকে ওকে এতিয়া আমি আৰু এটা ধৰণৰ কোৱেশ্চন কৰিব বিচাৰো ওকে তাতকে অলপ ডিফাৰেন্ট ধৰণৰ হ'ব চাব কোৱেশ্চনটো কি লিখা আছে the population of a town increases by 10% per year okay if the population after 2 years is 48,400 find the present population okay কি কৈছে প্ৰত্যেক বছৰে কিমান কে বাঢ়ি গৈছে বুলি কৈছে 10% কে বাঢ়ি গৈছে okay আৰু দুবছৰ পাছত okay ইয়াত 2 years after 2 years দিয়া আছে okay after 2 years কিমান আছে 48,400 দিয়া আছে okay দুবছৰ পাছত দিয়া আছে ওকে আমাৰ মানে যেটো দুবছৰ আগৰ পপুলেশনটো দিয়া নাই পাছৰ হে গৈছে দুবছৰ পাছত মানে 10% ইনক্ৰিজ হোৱাৰ পাছত পপুলেশনটো দিয়া আছে ওকে 10% ইনক্ৰিজ হোৱাৰ আগৰ পপুলেশনটো আমাক দিয়া নাই গতিকে এতিয়া চাব 10% ৰ ফ্ৰেকশনাল ভ্যালু কিমান হয় 1/10 হয় ওকে সো আমাৰ কি কৈছে ইনক্ৰিজ
কিমান হ'ব 1 হৈছে সো 10 হ'ব ইয়াত কিমান আহিব 11 again 10 11 সো এটো হ'ব ফার্স্ট ইয়ার প্ৰথম বছৰ এটো হ'ব সেকেন্ড ইয়ার ওকে দ্বিতীয় বছৰৰ কাৰণে এতিয়া চাব 10 10 কিমান আহিব 100 ইয়াত কিমান হ'ব 121 আগৰটো চাব আমাৰ 2 বছৰ আগত পপুলেশনটো দিয়া আছিল তেতিয়া আমি এটো ইউনিটৰ উলিয়াইছিলো ওকে ইয়াত আমাৰ এটোত আমাক আগৰ পপুলেশনটো দিয়া নাই পাছৰ পপুলেশনটো দিয়া আছে সো আমি কোনটো ইউনিট উলিয়াম এটো উলিয়াম ওকে এটো উলিয়াম সো 121 ত কিমান ইউনিট দিয়া আছে 48400 দিয়া আছে ওকে 48400 দিয়া আছে ওকে 121 ত তেতিয়া হলে আমাৰ 1 ইউনিট ইকুয়াল টু আমি কিমান পাম 4840 ডিভাইড 121 কৰি দিম সো এটো যদি আমি কাট কৰো কিমান আহিব আমাৰ 400 আহিব ওকে 400 আহিব যদি আমাৰ এটো 400 আহে 1 ইউনিট তেতিয়া হলে আমি 100 ইউনিটৰ পাম that is 400 into কি কৰি দিম 100 কৰি দিম কিমান পাম আমি 0 কিমান পাম 4 লাখ পপুলেশন কিমান হৈ যাব 4 লাখ ওকে sorry 40,000 okay not 4 lakhs okay 40,000 হৈ পৰিব okay 2 বছৰ আগত পপুলেশন কিমান আছিল 40,000 আছিল আৰু 10% ইনক্ৰিজ হৈ কিমান হৈছে 48,000 হৈছে okay সেম আৰু এটা কোৱেশ্চন কৰিব বিচাৰো আমি okay এতিয়া চাব the population of a town increases by 10% per year if the population after 2 years is 24,200 find the present population okay কি কৈছে 10% increase হল okay 10% increase হৈ population 2 বছৰৰ পাছত okay 2 years 2 years ত কিমান হৈ গল 24,200 হল okay এতিয়া আমাৰ উলিয়াব লাগে কি এই 10% increase হোৱাৰ আগত population কিমান আছিল okay এটো 10% increase নহওতে আমাৰ population কিমান আছিল এই 24200 টো কি হৈছে 10% increase হৈ আমাৰ উলিয়াব লাগে কি 10% increase নহওতে population কিমান আছিল okay so 10% ৰ fractional value কিমান হয় আমি সদায় 10 by এনেকে লিখো okay fractional value আমি জানো percentage ত যদি থাকে এটো fraction লৈ নিবলে আমি সদায় কি কৰো 1 by 100 ৰে multiply কৰো so 10 by 100 into 10 by 100 এটো যদি আমি কাট কৰি দিও কিমান পাম 1 by 10 পাম okay so আমি এটো কেনেকে লিখিব পাৰ 10 লিখিলো ইয়াত 1 যদি ইনক্ৰিজ হয় 11 হৈ গল ইয়াত 10 লিখিলো ইয়াত 11 হৈ গল okay so 100 121 এতিয়া চাব আমাৰ 121 এটো 121 টো আমাৰ কি হৈছে ইনক্ৰিজ হৈ হৈছে okay ইনক্ৰিজ হৈ পেলাই হৈছে okay so এটো আমি কি কৰিব পাৰো 121 কিমান ইউনিট 24200 okay কিমান ইউনিটত তেতিয়া হলে 1 ইউনিট ইকুয়াল টু কিমান হ'ব 24200 মাইনাস কি কৰিম আমি 121 কৰিম সো 24200 ডিভাইড আমি কি কৰিম 121 কৰিম okay so 24200 121 ডিভাইড কৰিলে আমি কিমান পাম 200 পাম okay আমি কিমান পাম 200 পাম so যদি ইয়াত 200 পাও আমি 1 ইউনিট ইকুয়াল টু তেতিয়া হলে 100 ইউনিট ইকুয়াল টু কিমান হ'ব 200 into 100 কৰি দিও 200 কিমান পালো 20000 so c অপশন টো কি হৈ পৰিব এনসার হৈ পৰিব 20000 okay এবাৰ আমি আৰু এটা ধৰণৰ কোৱেশ্চন লওঁ ওকে ইয়াত দিয়া আছে ইন এ টাউন the population is 36,000 males and 40% are females find the total population okay ইয়াত মেলৰ কিমান দিয়া আছে 36,000 okay this is male okay আৰু ফিমেলৰ কি দিয়া আছে 40% দিয়া আছে okay percentage দিয়া আছে ফিমেলৰ population টো okay আমাৰ যদি ফিমেলৰ population ডাইৰেক্ট সংখ্যা যদি দিয়া থাকিলে আমি মেল আৰু ফিমেল দুইটাই প্লাস কৰি দিলে আমি টোটাল পপুলেশন টো পালো হয় okay বাট ইয়াত কি দিছে আমাৰ পুৰুষৰ জনসংখ্যা 36 দিয়া আছে মেলৰ বাট ফিমেলৰ টো পার্সেন্টেজ দিয়া আছে okay সো এটো কোৱেশ্চন আমি কেনেকে কৰো হেতু চাব এতিয়া আমি গম পাও যে okay টোটাল পপুলেশন বুলি ক'লে okay টোটাল পপুলেশন
টোটেল পপুলেশ্যন বুলি ক'লে সদায় কি হয় 100% হয় ওকে টোটেল য'তেই থাকে নহয় জানো টোটেল য'ত থাকিব টোটেল বুলি ক'লে সদায় পাৰ্চেন্টেজত সদায় 100 বুলি ধৰা যায় ওকে সো টোটেল পপুলেশ্যন কিমান হ'ব 100% হ'ব যদি টোটেল 100% হয় ওকে 100% ওকে ইয়াৰে যদি ফিমেল 40% হয় দেন মেল কিমান হৈ যাব 60% হ'ব মেল কিমান হ'ব 60% হ'ব ওকে আৰু ইয়াত চাব এতিয়া 100% or 40% ফিমেল আৰু মেল কিমান হৈ যাব 60% এইটো হ'ব মেল এতিয়া চাব 60% মেলৰ পপুলেশ্যন কিমান দিয়া আছে 36,000 দিয়া আছে ওকে দেন 1% মান কিমান হৈ যাব আমি যদি 1% মানটো উলিয়াব পাৰো তেতিয়াহ'লে 40% মানটো উলিয়াব পাৰিম সো 1% মান কি উলিয়াবলৈ আমি কি কৰিম 36,000 divided by 60 কৰিম সো 0066 কিমান পাম 6,000 পাম নে 6,000 তেতিয়াহ'লে 1% মান যদি 6,000 হয় তেতিয়াহ'লে 40% মান 40 into 60 কৰি 6,000 কৰি দিলে হ'ব কিমান আহিব 24,000 সো 24,000 কি হ'ব ফিমেল আহিলে আমি পালো ফিমেলৰ এতিয়া আমাৰ কি হ'ল ফিমেলৰ পপুলেশ্যন যদি পালো আমি তেতিয়াহ'লে টোটেল পপুলেশ্যন উলিয়াব পাৰো সো টোটেল পপুলেশ্যন ইকুৱেল টু কিমান হ'ব টোটেল কিমান হ'ব মেল আৰু ফিমেল প্লাস কৰি দিম m প্লাস f সো মেল কিমান আছে 36 প্লাস ফিমেল কিমান পালো 24 ওকে দ্যাট মিন্স কিমান পাম আমি 60,000 পাম total population 60,000 so এই 60,000 টো কি হৈ পৰিব right answer okay আৰু এটা question কৰিম এনে ধৰণৰ ওকে চাব similar type ৰ question হয় in a town population is 30 okay sorry question টো same আহিলে চাগে okay sorry এইটো question টো অলপ different হয় okay in a town the population is 36,000 কি হ'ব male আৰু 40% are females হয় okay find the number of female population আমাৰ আগৰ question টো কি আছিলে আগৰ question টো চাব find the total population okay মুঠ জনসংখ্যা উলিয়াব কৈছিলে okay কিন্তু এইটো question ত চাব এইটো question ত আমাৰ কি কৈছে ফিমেলৰ জনসংখ্যা উলিয়াবলৈ কৈছে okay means মহিলাৰ জনসংখ্যা কিমান মহিলাৰ আমাৰ পাৰ্চেন্টেজত দিয়া আছে okay সো এতিয়া চাব এইটো কাৰণে আমাৰ কি লাগিব টোটেল পপুলেশ্যনটো আমি গম পাব লাগিব বা গম নাপালেও ডাইৰেক্ট উলিয়াব পাৰো এতিয়া চোৱা 100% আমি গম পাওঁ কি 100% কি হয় আমি গম পাওঁ টোটেল পপুলেশ্যন বুলি ওকে টোটেল পপুলেশ্যন বুলি ওকে এতিয়া চাব 100% কি হয় টোটেল পপুলেশ্যন বুলি আমি গম পাওঁ সো 100 ৰ যদি 40% কি হয় ফিমেল হয় ওকে দেন 60% কি হ'ব মেল হ'ব ওকে আৰু 60%ৰ কিমান দিয়া আছে 60%ত 36,000 দিয়া আছে ওকে সো 1% ইকুৱেল টু আমি উলিয়াব পাৰো 1 ইউনিটৰ মান উলিয়াব পাৰো কিমান পাম আমি 6,000 পাম এটো কাট কৰি দিলে ওকে 6,000 পাম 1% যদি 6,000 হয় তেতিয়াহ'লে 40% কিমান পাম 6,000 into 40 কৰিলে কিমান পাম 24,000 আৰু এইটোৱে কি হৈ যাব ফিমেল পপুলেশ্যন ওকে ফিমেল পপুলেশ্যন আৰু সো এই 24,000 টো কি হ'ব ৰাইট এনসাৰ সো অপচন এ টো কি হ'ব ৰাইট এনসাৰ ওকে সো ভিডিওটো যদি আপোনালোকে ভাল লাগিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব ওকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছো